everyone, welcome to my YouTube channel Mridusmita Dottaloi আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল। যদি আপোনালোকে মোৰ YouTube চেনেলটিৰ জৰিয়তে কিছুমান নতুন বিষয় জানিবলৈ ইচ্ছা আগ্ৰহ কৰে তেনেহলে আপোনালোকে লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰিপশ্যন কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে তেতিয়াহে নটিফিকেশনবোৰ পাই থাকিব ওচৰত থকা বেল দিব। এতিয়া আহিছো আপোনালোকৰ ওচৰলৈ এটি নতুন বিষয় লৈ। বিষয়টো হৈছে অসমৰ ভৌগোলিক অৱস্থান। ভৌগোলিক অৱস্থানৰ বিষয়ে আপোনালোকক জনোৱাৰ আগত আজি মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটি সুন্দৰ শুভবাৰ্তা আগবঢ়াইছো। সপোনবোৰ কেতিয়াও প্ৰকাশ নকৰিবা, ইয়াক বাস্তৱ কৰিবলৈ চেষ্টা কৰা। এই শুভবাৰ্তাটো আগবঢ়াইছিলে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। এতিয়া আহিছো অসমৰ ভৌগোলিক অৱস্থান সম্পৰ্কে। অসমৰ ভৌগোলিক অৱস্থান কি? অসমখন হৈছে ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত। ই 90 ডিগ্ৰী পূব দ্ৰাঘিমাৰ পৰা 96 ডিগ্ৰী পূব দ্ৰাঘিমালৈ আৰু 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ বিস্তৃত। আকৌ কৈছো, অসমখন হৈছে ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত। এতিয়া আহিছো অসমৰ চাৰিসীমা সম্পৰ্কে। অসমৰ চাৰিসীমানো কি? অসমৰ চাৰিসীমা হৈছে উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান। আকৌ কৈছো, উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। এতিয়া আহিছো দক্ষিণে। দক্ষিণে হৈছে মিজোৰাম আৰু ত্ৰিপুৰা। এতিয়া আহিছো পশ্চিমে। পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। অসমৰ চাৰিসীমা উত্তৰে, পূবে, দক্ষিণে আৰু পশ্চিমে, এই চাৰিটা ভাগত ভাগ কৰা হৈছে। এতিয়া আহিছো বৰ্তমান অসমৰ মাটিকালি বা আয়তন কিমান। যিহেতু মই অসমৰ ভৌগোলিক অৱস্থান সম্পৰ্কে আপোনালোকক কৈ আছো, সেই গতিকে এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বৰ্তমান অসমৰ মাটিকালি হৈছে ৭৮,৪৩৯ বৰ্গ কিলোমিটাৰ। আপোনালোকে নোট কৰি ল'ব পাৰে। যিসকলে হয়তো পাহৰি গৈছে পঢ়িছিলে তেওঁলোকে নোট কৰি ল'ব পাৰে। এতিয়া আহিছো অসমৰ প্ৰাকৃতিক বিভাগ কেইটা। অসমৰ প্ৰাকৃতিক বিভাগ বুলি কওঁতে আমি তিনিটা ভাগৰ কথা মনত পৰে। সেই ভাগ তিনিটা হৈছে ১ নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা, ২ নম্বৰ বৰাক উপত্যকা আৰু ৩ নম্বৰ হৈছে পাৰ্বত্য অঞ্চল। এতিয়া পাৰ্বত্য অঞ্চল বুলি কওঁতে কোনবিলাক পৰিব? কাৰ্বি আলং, ডিমা হাছাও জিলা, এইসমূহ। অসমৰ প্ৰাকৃতিক বিভাগ হৈছে তিনিটা: ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল। এতিয়া আহিছো অসমৰ প্ৰধান পাহাৰসমূহৰ নাম কি। আমি হয়তো সকলোৱে জানো আৰু হয়তো বহুতে হয়তো নেজানো। তথাপিও মই কৈছো অসমৰ পাহাৰসমূহৰ নাম: নীলাচল পাহাৰ, মিকিৰ পাহাৰ, চিত্ৰাচল পাহাৰ, চান্দৰডিঙা, নখোলা, তাৰপিছত নৱগ্ৰহ পাহাৰ, অশ্লকান্ত পাহাৰ, নামচাং, বৰাইল পাহাৰ, পাগলাতে, এইসমূহ। এই পাহাৰসমূহৰ গুৰুত্ব অপৰিসীম। এতিয়া আহিছো অসমৰ প্ৰধান নদী কি। আমি হয়তো বহুতে জানো। অসমৰ প্ৰধান নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। এইখন অসমৰ প্ৰধান নদী। এতিয়া ব্ৰহ্মপুত্ৰ নদীখননো ক'ৰ পৰা উৎপত্তি হৈছে? এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ৰ মানস সৰোবৰৰ পূবফালে অৱস্থিত তামছুং খামবাব নামৰ এটা হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী অৱস্থিত হৈছে। আকৌ কৈছো, হিমালয় মানস সৰোবৰৰ পূবফালে অৱস্থিত তামছুং খামবাব নামৰ হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন উৎপত্তি হৈছে।
এতিয়া আহিছোঁ এভৰিৱান ব্ৰহ্মপুত্ৰ নদীৰ গতিদৈৰ্ঘ্য। ব্ৰহ্মপুত্ৰ নদীখনৰ গতিদৈৰ্ঘ্য হৈছে 2700 কিলোমিটাৰ। আপোনালোকে নোট কৰি ল'ব। ব্ৰহ্মপুত্ৰ নদীৰ কিমান অংশ অসমৰ মাজেৰে বৈ গৈছে? উত্তৰটো হৈছে প্ৰায় 725 কিলোমিটাৰ। এতিয়া আহিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনদীসমূহৰ নাম কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনদীসমূহ হৈছে সোৱণশিৰি, জীয়াভৰলী, পুঠিমাৰী, পাগলাদিয়া, দিখৌ, জাতিংগা, মানাহ, নদিহিং, কুলচি, কৃষ্ণাই, দুধনৈ, জিঞ্জিৰাম, চালখোৱা এইসমূহ। নেক্সট আহিছোঁ অসমৰ প্ৰধান বিলসমূহৰ নাম কি? অসমৰ প্ৰধান বিলসমূহৰ নাম হৈছে বগীবিল, দীপৰ বিল, লংচাই, মৰিকলং, গেলাবিল, তাৰপিছত আপোনাৰ চান্দুবি, কাছমাৰীজান এইসমূহ। নেক্সট আহিছোঁ সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উষ্ণতা কিমান? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উষ্ণতা হৈছে 79.5 মিটাৰ। এভৰিৱান অসমৰ জলবায়ু কেনেকুৱা? অসমৰ জলবায়ু হৈছে গৰম আৰু সেমেকা। এতিয়া আহিছোঁ অসমত সৰ্বোচ্চ গড় উষ্ণতা কিমান? অসমৰ সৰ্বোচ্চ গড় উষ্ণতা গ্ৰীষ্মকালত প্ৰায় 30 ডিগ্ৰী আৰু শীতকালত গড়ে 16 ডিগ্ৰী চেলচিয়াছ। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আহিছোঁ অসমৰ জনসংখ্যা কিমান? অসমৰ জনসংখ্যা হৈছে 2,64,55,528 জন। এভৰিৱান অসমৰ ভৌগোলিক অৱস্থান সম্পৰ্কে যিহেতু মই আপোনালোকৰ ওচৰত আলোচনা কৰি আছোঁ, সেই গতিকে অসমৰ জনসংখ্যাৰ এই প্ৰশ্নটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে নোট কৰি ল'ব। আহিছোঁ মই শেষ পৰ্যায়লৈ। ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকৰ ওচৰলৈ মই এটি সুন্দৰ শুভবাৰ্তা আগবঢ়াই লৈ আহিছোঁ। সুন্দৰ শুভবাৰ্তাটো হৈছে নিস্বাৰ্থতাই হ'ল কৃতকাৰ্যতাৰ প্ৰথম পদক্ষেপ। এই শুভবাৰ্তাটো আগবঢ়াইছে সুনীল গাভাস্কাৰ। এভৰিৱান আপোনালোকৰ যদি আজি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবশ্যন কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেলকনটো বজাই দিব। তেতিয়াহে নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাব। প্লিজ কৈছোঁ ছাবস্ক্ৰাইবশ্যন কৰিব নাপাহৰিব। ধন্যবাদ।